পোৱালি কামুৰি দিব এইটো কামুৰি দিব এইটো মেকুৰী পোৱালি এই কামুৰি দিব এইটো পোৱালি কামুৰি দিব নহয় স্কুলৰ পৰা হোমৱৰ্ক দিছে 1ৰ পৰা 25ক লগি তাকে মই বোলো তাইক বোলে ফুট দি দিব লাগে তাকে মই অকণমান ফুট দি দিওঁ নমস্কাৰ হিমাশ্ৰী আন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ আৰু এতিয়া মই গধূলি 6টা বাজিছে ব্লগটো আৰম্ভ কৰিলোঁ 6টা বজাতে আৰু আপোনালোকে চাই ভাল পাব বুলি ভাবিলোঁ প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু এতিয়া মই কৰি আছোঁ মানে ভূতক স্কুলৰ পৰা হোমৱৰ্ক দিছে তাকে মই এতিয়া চাই আছোঁ হোমৱৰ্কবিলাক কেনেকৈ কি কৰিছে তাই মানে কি লিখিব পাৰে কিন্তু দেখাই নিদিলে তাই বহুত তাৰমানে উল্টা পুল্টা লিখি থৈ দিয়ে তো সেইকাৰণে তাই সমান মানে দেখাই দিব লাগে তথাপিতো আৰু নিজেও পাৰে নোৱাৰা বুলি নকওঁ আৰু এতিয়া মানে কিবা কিবি দিছে তাকে মই চাই আছোঁ এইবিলাক মানে ঘৰতে কালাৰ কৰিব দিছে আৰু এইবিলাক লিখিব দিছে ঘৰতে হোমৱৰ্ক দিছে তাই লিখি থ'লে বাৰু আৰু এক্সাম আহি আছে ন সেইটো কাৰণে তাই অকণমান মানে যিহেতু CBSEৰ ক্ৰছ হয় তাই মানে ভালদৰে বুজি পোৱা নাই প্ৰথমতে তাইক মই সেৱাত দিছিলোঁ সেৱাত দিয়াৰ পিছত আমাৰ ওচৰত ভাল সেৱা মানে ওচৰত সেৱা স্কুল এনেকুৱাকৈ নাই পোৱা আৰু সেইটো কাৰণে এতিয়া বৰ্তমান আৰু CBSEতে দিব লগা হ'ল উপায় নাই সেইটো কাৰণে তাই মানে CBSEৰ ক্ৰছবিলাক অকণমান টান পাইছে বৰ্তমান ভিডিঅ'টো পিনে বনাই আছোঁ মই ভেদাইলতা মুগৰ দাইল আৰু জহা চাউল বইল মানে টিকলিক খুৱাবলৈ লাগিব সেইটো কাৰণে এইপিনে দেখিছেনে বতৰটো আজি অকণমান ভাল কৰিছে এইকেইদিন বহুত বৰষুণে দি আছিল পাহাৰৰ ওপৰত মানে এনেকুৱা ঘৰৰ ভিতৰত গাড়ীবিলাক নিব নোৱাৰে ন সেইটো কাৰণে ৰাস্তাতে থৈ দিয়ে জলকীয়া লাগিছে গছডালত বিনৰ গছডাল এনেকুৱাকৈ বিচাৰ খাইছে ন লাগিব তোমাক ফুল ধুনীয়াকৈ লাগিছে ন ক'ত গ'লে মেকুৰী পোৱালিকেইটা নাই গৌ আছে এইকেইটা এয়া মেকুৰী পোৱালি ক'ত আমি দেখাই নাই পোৱা মেকুৰীৰ পোৱালি মাত মেকুৰী শুই আছে এয়া সেইপিনে পুতুৱে লিখি আছে কি লিখিছা ধুনীয়াকৈ তাইৰ লগত অকণমান খেলি আছোঁ আৰু এজনী পঢ়িব দিছোঁ আৰু খেলি আছোঁ চাহ খাব লৈছোঁ গধূলি বাদাম আছে এতিয়া কৰি দিল্লী খুৱাই থৈ দিলোঁ কাৰণ তাই অকণমান দিগদাৰ দি আছিল আৰু এতিয়া পুতু স্কুললৈ গ'ল আৰু কালি ভিডিঅ'টো কণ্টিনিউ কৰিবলৈ নহ'ল কি কাৰণ কালি ইমান বতাহ বৰষুণ দিলে ন কণ্টিনিউ কৰিবলৈ নোৱাৰিলোঁ আজি চাই দেখক আৰু ভিডিঅ'টো চাই ভাল পাব বুলি আশা কৰিলোঁ ৰ'দ দিছে আজি আৰু কট কট ভেদাইলতাৰ পকৰি বনাম ইয়াত
ভেদাইলতা নৰসিংহ আৰু এয়া চাউল অকণমান ভিজাই থৈ দিছিলোঁ। কেঁচা জলকীয়া আৰু সৰু সৰুকৈ পিঁয়াজ কাটি লৈছোঁ। এইখিনি মই পেষ্ট বনাই ল'ম। চাউলখিনি মই পেষ্ট বনাই ল'ম। সোৱাদ অনুসৰি নিমখ দি দিলোঁ। পেষ্টটো ওলোৱাই লোৱাৰ পিছত ইয়াতে মই কাটি থোৱা পিঁয়াজখিনি দি দিলোঁ আৰু ইয়াতে জলকীয়াখিনি এড কৰিম। ইয়াতে মই এতিয়া ওখ চাউলৰ অকণমান গুড়া এড কৰিম, এচামুচমান। চামুচেৰে মই এচামুচমান ওখ চাউলৰ গুড়া এড কৰিছোঁ। এতিয়া এইখিনি ভালদৰে মিহলি ল'ম। এইখিনি এতিয়া মই পেষ্ট বনোৱা হৈ গ'ল। এতিয়া মই এটা কেৰাহী গেছত দি তেলটো গৰম হ'বলৈ দিম। এতিয়া কেৰাহীটো পাতি দিলোঁ। এতিয়া কেৰাহীটো গৰম হোৱাৰ পিছত ইয়াতে মই ৰিফাইন তেল দি দিম। এতিয়া তেলটো গৰম হোৱাৰ পিছত মই এতিয়া ইয়াত তেলটো গৰম হৈয়ে গৈছে লাহে লাহে। এতিয়া মই পকৰীখিনি লাহে লাহে বহাই দিম। ফাৰ্ষ্ট মই গেছটো ল' কৰি ৰাখিম। হৈ গৈছে, তেলটো গৰম হৈ গৈছে। এতিয়া গোটেইখিনি প্ৰায় মই যিখিনি ধৰে কেৰাহীত সেইখিনি মই ইয়াতে দি দিম। গেছটো মই ল' কৰি ৰাখিছোঁ। পকৰীখিনি ভালদৰে ভজা যাই আছে, মানে এফালে ওলোটাই দিয়া নাই মই। 3 মিনিট বা 5 মিনিট মই এনেকৈ ৰাখি দিম ল' ফ্লেমত। মই এতিয়া ওলোটাই দিম। এফালে ভজা হৈ গৈছে আৰু এইখিনি ভালদৰে ওলোটাই লওঁ মই। এতিয়া গেছটো মই হাই কৰি দিলোঁ আৰু এতিয়া মই এইখিনি হৈয়ে গ'ল প্ৰায়। এইখিনি নমাই থৈ দিম এতিয়া আৰু এনেকুৱাকৈ আৰু এইখিনিও মই বনাই লওঁ। প্ৰায় একেদৰে গেছটো ল' কৰি ৰাখি এনেদৰে বহাই দিলোঁ। এইখিনিও হ'বই আৰু এইখিনিৰ দৰে আৰু এইখিনিও একেলগে বহাই দিলোঁ। এতিয়া পকৰী ৰেডি হৈ গ'ল। দেখিছেনে, আমি ভেদাইলতা আমাৰ স্বাস্থ্যৰ কাৰণেও ভাল, আমি খাব লাগে ভেদাইলতা পাত। আৰু এয়া পকৰীৰ দৰে খাই আৰু বেছি টেষ্টি লাগে। এয়া এনেকুৱাকৈ মই পকৰীখিনি বনাই ল'লোঁ। এতিয়া দুপৰীয়া ভাতৰ লগত খাম আৰু এনেকুৱাকৈ বনাই খাবচোন, বহুতে ভাল লাগে। বাহিৰত বহুত ডাঙৰ বৰষুণ দিছে। এতিয়া বনালোঁ, এই মাহৰ দালি হয়, তো এই পটল আলু ভাজি আৰু এই পকৰী বনালোঁ। মাজে মাজে আমি এনেকুৱাকৈ খাই থাকিব লাগে, আমাৰ দেহৰ কাৰণেও ভাল। আৰু কোনে কোনে এনেকুৱাকৈ খাই পাইছে কমেণ্ট কৰি জনাবচোন। বহুত ডাঙৰ বৰষুণ দিছে আৰু এতিয়া ভাত পানী হৈ গ'ল। এতিয়া লাহে লাহে খাম আৰু 2 বাজিলে। এতিয়ালৈ 2 নাই বজা। বৰষুণ দিছে, সেইটো কাৰণে বাহিৰতে বহি আছোঁ। আজিৰ ভিডিঅ'টো এইখিনিতে সমাপ্ত কৰিছোঁ। ভাল লাগিল যদি প্লিজ লাইক, শ্বেয়াৰ আৰু কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি দিব। আজিলৈ বাই বাই। আৰু আন এটা ভিডিঅ'তে লগ পাম বুলি আশা কৰিলোঁ।